হেল্ল' বন্ধুসকল, আজি আমি সাধাৰণ জ্ঞানৰ দ্বিতীয় পাৰ্টটো আৰম্ভ কৰিম। যিহেতু মই প্ৰথম পাৰ্টটোত 121লৈকে মই সাধাৰণ জ্ঞানখিনি আলোচনা কৰিছিলোঁ। এতিয়া আজি মই দেৰি নকৰোঁ, আপোনালোকৰ মাজলৈ মই যিমানখিনি পাৰোঁ সাধাৰণ জ্ঞান আপোনালোকক দিবলৈ চেষ্টা কৰিম। এতিয়া অসম চৰকাৰে যিখিনি নিযুক্তি দিলে আৰু যথেষ্টখিনি নিযুক্তি দিবলৈ বাকী আছে, এইখিনি এডভাৰটাইজ ওলোৱা নাই। আপোনালোকে সেই পদখিনিত নিজকে প্ৰিপেৰেশ্যন কৰিবৰ কাৰণে, নিজকে যোগ্য কৰি তুলিবৰ কাৰণে এই সাধাৰণ জ্ঞানখিনি অতি প্ৰয়োজন হ'ব বুলি মই আশা ৰাখিছোঁ। আপোনালোকে ইয়াৰ পৰা যথেষ্টখিনি উপকৃত হ'ব বুলি মই আশা ৰাখিছোঁ। গতিকে আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাব আৰু এই যিখিনি মই সাধাৰণ জ্ঞান দিছোঁ আপোনালোকে স্ক্ৰীনশ্বট এটা মাৰি থ'ব, যাতে আপোনালোকে সময় উলিয়াই আপোনালোকে এইখিনি চাব পাৰে। গতিকে মই দেৰি নকৰোঁ, আপোনালোকক মই এটা এটাকৈ অসমৰ আছাম হিষ্ট্ৰী যিখিনি অতি প্ৰয়োজন, অসমৰ যিখিনি আহোম শাসনৰ পৰা কোচ শাসন যিমানখিনি আছিলে গোটেইখিনি মই দেখাবলৈ যত্ন কৰিম আপোনালোকক। গতিকে আপোনালোকে মন দি চাই যাব। এতিয়া মই 122-21লৈকে যিহেতু আগৰ ভিডিঅ'ত কৰিছিলোঁ, এতিয়া 122ৰ পৰা মই আৰম্ভ কৰিছোঁ। প্ৰথম, বৰ্মন বংশৰ শ্ৰেষ্ঠ নৃপতিজনৰ নাম কি আছিল? ভাস্কৰ বৰ্মন আছিল। অসমত ভাস্কৰাব্দ বা কামৰূপী কোন চনৰ পৰা, কোনজন ৰজাৰ দিনৰ পৰা প্ৰৱৰ্তন কৰা হৈছিল? এইটো হ'ব ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মনৰ দিনৰ পৰা ভাস্কৰাব্দ প্ৰৱৰ্তন কৰা হৈছিল। কোন ৰজাই পাল বংশ প্ৰতিষ্ঠা কৰিছিল? ব্ৰহ্মপাল। মই দেৰি নকৰোঁ, পটাপট আপোনালোকক দেখুৱাই গৈছোঁ। শশাংকই প্ৰতিষ্ঠা কৰা ৰাজ্যখনৰ নাম আছিল গৌড় ৰাজ্য। সতী সাধনীৰ বিষয়ে কোনটো শুদ্ধ? আটাইকেইটাই শুদ্ধ। কোচ ৰাজ্যৰ কোনে প্ৰতিষ্ঠা কৰিছিল? বিশ্বসিংহ। আপোনালোকে দেখিছে বোল কৰি থোৱা আছে আখৰটো, গতিকে আপোনালোকে এইটোত দেখিছে নিশ্চয়, এইটো খ নম্বৰটো। এতিয়া আহোঁ, কোচ সেনাপতি চিলাৰায় কি নামেৰে প্ৰসিদ্ধ আছিল? কোচ সেনাপতি চিলাৰায় এইটো গটো শুক্লধ্বজ নামেৰে পৰিচিত আছিল। জয়ন্তীয়া ৰাজ্যৰ প্ৰতিষ্ঠা কৰা ৰজাজনৰ নাম কি আছিল? পৰ্বতৰায়। কোনে আহোম সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল? চুকাফা। তাৰপিছতে আহিল ইটাখুলিৰ ৰণৰ সময়ত অসমৰ স্বৰ্গদেউ কোন আছিল? চুপাতফা। ইয়াণ্ডাবু সন্ধিৰ পাছত অসমৰ প্ৰথমজন মুখ্য ইংৰাজ শাসকৰ নাম কি আছিল? ডেভিড স্কট। 1926 চনৰ ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰা প্ৰথম অসমীয়া ব্যক্তিজনৰ নাম কি আছিল? সেইজন আছিল গোবৰ্ধন কোঁৱৰ, গোমধৰ কোঁৱৰ। তাৰপিছত 32 নম্বৰটো আহিল, 132 নম্বৰটো। পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাৰ কোন চনত ফাঁচি দিয়া হৈছিল? এতিয়া পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাক 1830 চনত ফাঁচি দিয়া হৈছিল। অসমত চিপাহী বিদ্ৰোহ কোনে গুৰি ধৰিছিল? মণিৰাম দেৱানে অসমত চিপাহী বিদ্ৰোহৰ গুৰি ধৰিছিল। অসমত কোনজন চিফ কমিছনাৰ পোনপ্ৰথমে এণ্ট্ৰেন্স উত্তীৰ্ণ হৈ উচ্চ শিক্ষাৰ বাবে বৃত্তিৰ ব্যৱস্থা কৰিছিল? চাৰ্লছ এ ইলিয়টে। আপোনালোকে স্ক্ৰীনশ্বট এটা লৈ ল'ব। কোনজন ব্ৰিটিছ চিফ কমিছনাৰৰ দিনত 1901 চনত কটন কলেজ প্ৰতিষ্ঠা কৰা হৈছিল? এইটো হৈছিল হেনৰী কটন। হেনৰী কটনৰ দিনত 1901 চনত কটন কলেজখন ব্ৰিটিছৰ চিফ কমিছনাৰ আছিল। হেনৰী কটন ব্ৰিটিছৰ চিফ কমিছনাৰ আছিল আৰু সেইখন 1901 চনত কটন কলেজখন প্ৰতিষ্ঠা কৰা হৈছিল। অসম প্ৰদেশ কংগ্ৰেছ কমিটি কোন চনত গঠন কৰা হৈছিল? সেইটো হ'ব 1821 চনত। দেখিছে আপোনালোকে, 1921 চনত। এইটো খ নম্বৰটো 1921 চনত। তাৰপিছতে প্ৰাক স্বাধীনতা কালত কেতিয়া অসমত পোনপ্ৰথমবাৰৰ বাবে নিৰ্বাচন হৈছিল? প্ৰাক স্বাধীন কালছোৱাত তেতিয়া হৈছিল 1937 চনত প্ৰথম অসমত নিৰ্বাচন অনুষ্ঠিত হৈছিল। তাৰপিছতে প্ৰাক স্বাধীনোত্তৰ সময়ত অসমৰ প্ৰথম প্ৰধানমন্ত্ৰীগৰাকী কোন আছিল? অসমৰ পৰা যিজন প্ৰধানমন্ত্ৰী হৈছিল সেইজনৰ নাম আছিল সৈয়দ মহম্মদ ছাদুল্লাহ। তাৰপিছতে স্বাধীনোত্তৰ অসমৰ প্ৰথম ৰাজ্যপালজন কোন আছিল? স্বাধীনোত্তৰ সময়ছোৱাত অসমৰ প্ৰথমজন ৰাজ্যপাল সেইজন হ'ব আকবৰ হাইদৰি। তাৰপিছত স্বাধীনোত্তৰ অসমৰ প্ৰথম মুখ্যমন্ত্ৰীজনৰ নাম আছিল গোপীনাথ বৰদলৈ। এইটো কমন প্ৰশ্ন, সকলোৱে জানে এইটো। গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিল? 1948 চনত। অসমত কেতিয়া গুৱাহাটী উচ্চ ন্যায়ালয় প্ৰতিষ্ঠা কৰা হৈছিল? এইটো 1948 চনত। একেটা সময়তে গুৱাহাটী বিশ্ববিদ্যালয় আৰু গুৱাহাটী উচ্চ ন্যায়ালয় একেটা চনতে প্ৰতিষ্ঠা কৰা হৈছিল। গোপীনাথ বৰদলৈৰ পৰৱৰ্তী অসমৰ মুখ্যমন্ত্ৰী কোন আছিল?
বিষ্ণুৰাম মেধি। তাৰপিছত আহিলে 44 নম্বৰ 1948 চনত অসমত তলত দিয়া কোনটো প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰা হৈছিল? এই ওপৰৰ আটাইকেইটা অসমৰ কৃষি বিশ্ববিদ্যালয়, অসমৰ পশু চিকিৎসা মহাবিদ্যালয় আৰু গুৱাহাটী আকাশবাণী কেন্দ্ৰ, এই তিনিটাই 1948 চনত প্ৰতিষ্ঠা কৰা হৈছিল। অসমত প্ৰথমখন অন্ধ বিদ্যালয় কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? 1955 চনত। আৰু একেটা সময়তে অসমত প্ৰথমখন অভিযান্ত্ৰিক মহাবিদ্যালয়ও 1955 চনতে স্থাপন কৰা হৈছিল। তাত ক'ত কৰিছিল? আছাম ইঞ্জিনিয়াৰিং কলেজ, জালুকবাৰীত। এখন প্ৰথমখন অভিযান্ত্ৰিক মহাবিদ্যালয়। তাৰপিছতে চিলিং আইনৰূপে খ্যাত দ্য আছাম ফিক্সেশ্যন অফ চেলিং ইন লেণ্ড হোল্ডিং এক্ট কেতিয়া প্ৰণয়ন কৰা হৈছিল? 1956 চনত। পোন প্ৰথমবাৰৰ বাবে 1952 চনত অনুষ্ঠিত অসম বিধানসভাৰ নিৰ্বাচন কেইখন আসন আছিল তেতিয়া? 108খন আসন আছিল। পোন প্ৰথমবাৰৰ বাবে যেতিয়া 1952 চনত অসমৰ বিধানসভা নিৰ্বাচন হৈছিল তেতিয়া আসন আছিল 108খন। আপোনালোকে জানে আমাৰ বিধানসভা বৰ্তমান কিমান? আৰু তেতিয়া আছিল 108খন। এতিয়া বাঢ়িল। এতিয়া আপোনালোকে 126টো হয়তো অপশ্যনটো দিছে, গতিকে আপোনালোকে সেই একেটাই হয়তো নহয়, এইটো আপোনালোকে দেখিছে, এইটো ক নম্বৰটো। তাৰপিছত নামৰূপৰ সাৰ কাৰখানা কেতিয়া স্থাপন কৰা হৈছিল? সেইটো হৈছে 1962 চনত। অসমত কেতিয়া প্ৰাথমিক পৰ্যায়ত বড়ো শিক্ষাৰ্থীসকলে বড়ো ভাষাক শিক্ষা মাধ্যম হিচাপে তেওঁলোকে স্বীকৃতি দিছিল? বড়ো ভাষাটোক প্ৰাথমিক পৰ্যায়ত শিক্ষাৰ্থীসকলক মানে ভাষাৰ শিক্ষাৰ মাধ্যম হিচাপে তেওঁলোকক স্বীকৃতি প্ৰদান কৰিছিল 1963 চনত। জ্যোতিপ্ৰসাদ আগৰৱালাই কোনখন বাতৰি কাকত সম্পাদন কৰিছিল? দৈনিক অসমীয়া। দৈনিক অসমীয়াখন ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাইহে সম্পাদনা কৰিছিল। অসমত পোনপ্ৰথমবাৰৰ বাবে কেতিয়া ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰা হৈছিল? এইটো একেবাৰে কমন মানে কথা, এইটো জানিবলগীয়া কথা। এইটো হয়তো আহিব পাৰে যে পোনপ্ৰথমবাৰৰ বাবে অসমত ৰাষ্ট্ৰপতি শাসন চলিছিল 12 ডিচেম্বৰ 1979 চনত। তাৰপিছতে এইটো ইলিগেল মিগ্ৰেণ্টছ ডিটেকশ্যন বাই ট্ৰিব্যুনেলছ এক্টখন কেতিয়া সংসদত গৃহীত হৈছিল? এইখন হৈছিল 15 আগষ্টৰ 1983 চনত। অসমত ভয়ংকৰ ধাৰাবাহিক বোমা বিস্ফোৰণ কেতিয়া সংঘটিত হৈছিল? 30 অক্টোবৰ 2008 চনত হৈছিল। তুৰ্বকে কেতিয়া অসম আক্ৰমণ কৰিছিল? 1532 চনত। 56 নম্বৰটো মূলা গাভৰুৰ বিষয়ে তলত দিয়া কোনটো শুদ্ধ? ওপৰৰ আটাইকেইটা শুদ্ধ। সেনাপতি এইটো আছে ফাচেনুম বৰগোহাঁইৰ পত্নী আছিল তেওঁ। তুৰ্বকৰ বিৰুদ্ধে যুঁজ কৰিবলৈ গৈছিল তেওঁ আৰু যুদ্ধত মূলা গাভৰুৰ মৃত্যু হৈছিল। এইটো কমন প্ৰশ্ন। মিৰ্জুমলাই কেতিয়া অসম আক্ৰমণ কৰিছিল? 1662 চনত। অসমত 1671 চনত সংঘটিত হোৱা ৰণখন শৰাইঘাট, আপোনালোকে জানে শৰাইঘাট 1671 চনত হৈছিল আহোম আৰু মোগলৰ মাজত। খাচীয়া বিদ্ৰোহ কিমান চনত সংঘটিত হৈছিল? 1828 চনত। অসমত প্ৰথম কৃষক বিদ্ৰোহ ফুলগুৰিৰ ধেৱা কেতিয়া সংঘটিত হৈছিল? ফুলগুৰি ধেৱা এইটো 1861 চনত। ৰঙিয়াৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? 1893 চনত। ইতিহাস প্ৰসিদ্ধ দৰং জিলাৰ পাথৰুঘাট ৰণ কেতিয়া সংঘটিত হৈছিল? 28 জানুৱাৰী 1894 চনত। পাথৰুঘাটৰ ৰণত কিমানজন লোকে মৃত্যুবৰণ কৰিছিল? 140 জন। এইবোৰ ইতিহাস এইবিলাক আচলতে কমন, কেতিয়াবা এইবিলাক আহি যায়, এইবিলাক ক্লিয়াৰ কৰি থোৱাটো অতি প্ৰয়োজন। অসমত কিমান চনত ভাষা আন্দোলন আৰম্ভ হৈছিল? 1960 চনত অসমত ভাষা আন্দোলন আৰম্ভ হৈছিল। কিমান চনত ভাৰত চীন যুদ্ধ হৈছিল? 1962 চনত। এইটো মনত ৰাখিব। আচলতে একে যেতিয়া আমাৰ মানে চনবিলাক পৰি যায় তেতিয়া আমি এটা আকৌ নোটছ বনাব লাগে যে ইমান চনত এই ঘটনাকেইটা সংঘটিত হৈছিল। তেনেকৈ আপোনালোকে নোটছখিনি ইয়াৰ পৰা স্ক্ৰীনশ্বট মৰাৰ পাছত নোটছখিনি বনাই পেলাব। যদি একেটা 1962 চনত কেইবাটাও আছে তেনেকুৱা ঘটনা, সেইকেইটা আপোনালোকে উলিয়াই ল'ব। তেতিয়া সেইখিনি মানে মনত পেলাবলৈ অতি সহজ হ'ব।
কিমান চনত ভাৰতৰ এইটো কৈ গৈছোঁ। এতিয়া 66 নম্বৰটো অসমত মাধ্যম আন্দোলন কেতিয়া আৰম্ভ হৈছিল? 1972 চনত। অসমত কেতিয়া অসম আন্দোলন সূচনা হৈছিল? 1979 চনত। কাৰ নেতৃত্বত অসম আন্দোলন সংঘটিত হৈছিল? আছুৰ নেতৃত্বত, অল আছাম ষ্টুডেণ্ট ইউনিয়ন। তাৰপিছত কিমান চনত অসম চুক্তি স্বাক্ষৰ হৈছিল? 15 আগষ্ট 1985 চনত অসম চুক্তিখন স্বাক্ষৰ কৰা হৈছিল। কেইবাটাও দফা, কেইবাটাও এক্ট তাত আছিলে, গতিকে সেইখন আমাৰ 15 আগষ্ট 1985 চনতে স্বাক্ষৰ কৰা হৈছিল চুক্তিত। অসমত 2000 মেগাৱাটৰ শক্তি সম্পন্নৰ বিদ্যুৎ নদীৰ বান্ধ কোনটো নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে? এইটো হ'ব সোৱণশিৰি নদী। আৰু সোৱণশিৰি নদীখন আপোনালোকে পাইছেই যে ব্ৰহ্মপুত্ৰৰ উপনদীৰ ভিতৰত সোৱণশিৰি নদীখনেই আটাইতকৈ ডাঙৰ নদী। সেইটো মই আগৰ ভিডিঅ'টোত দিছোঁ, এইটো যে ব্ৰহ্মপুত্ৰৰ উপনৈসমূহৰ ভিতৰত আটাইতকৈ ডাঙৰ নদীখনৰ নাম সোৱণশিৰি। আৰু এইটো সোৱণশিৰি নদীতে যিহেতু আটাইতকৈ ডাঙৰ নদী বান্ধ, 2000 মেগাৱাট শক্তি বিদ্যুৎ উৎপন্ন কৰা নদী বান্ধ। আচলতে প্ৰশ্নবিলাক কেতিয়াবা অলপ পাজল লগাই দিয়ে, কেতিয়াবা ক্ৰিটিকেল কাটি দিয়ে, যাতে বস্তুটো একেটা চিষ্টেমত নিদিব পাৰে, ইয়াত অলপ বেলেগ ধৰণে বনাই দিব পাৰে প্ৰশ্নটো। গতিকে আমি সেই গোটেই কথাখিনি চাব লাগিব, বিষয়বস্তুটো চাব লাগিব। যিহেতু গোটেই প্ৰশ্নবিলাক অবজেক্টিভ টাইপৰ, গতিকে সেইকাৰণে অলপ চিন্তা কৰিবলগীয়া হয়। ব্ৰিটিছে কিমান চনত আইন কৰি আফু খেতি বন্ধ কৰিছিল? সেইটো 1860 চনত। নাগৰিকত্ব সংশোধনী বিধেয়ক 2016ত পোনপ্ৰথমে কেতিয়া সংসদত উত্থাপন কৰা হৈছিল? এইটো 19 জুলাই 2016 চনতে সংসদত উত্থাপন কৰা হৈছিল। 2019 চনৰ 10 ডিচেম্বৰ তাৰিখে কিমান ভোটাৰ ব্যৱধান নাগৰিকত্বৰ সংশোধনী বিধেয়ক লোকসভাত গৃহীত হৈছিল? 311 পৰা কিমান হ'ব? 80। তাৰপিছত 2019 চনত 11 ডিচেম্বৰ তাৰিখে কিমান ভোটাৰ ব্যৱধানত নাগৰিকত্ব সংশোধন বিধেয়কখন ৰাজ্যসভাত গৃহীত হৈছিল? 125/105। মাজুলীৰ সন্ধি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল? আহোম, স্বৰ্গদেউ আৰু কোচ সেনাপতিৰ মাজত মাজুলী সন্ধিখন স্বাক্ষৰিত হৈছিল। 1663 চনত ঘিলাধাৰী ঘাটৰ সন্ধি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল? আহোম আৰু মোগলৰ মাজত। মনত ৰাখিব। ইয়াণ্ডাবু সন্ধি কাৰ কাৰ মাজত হৈছিল? ইংৰাজ আৰু মান সেনাধ্যক্ষৰ মাজত ইয়াণ্ডাবু সন্ধিখন সংঘটিত হৈছিল। বড়ো চুক্তি কিমান চনত স্বাক্ষৰিত কৰা হৈছিল? 10 ফেব্ৰুৱাৰী 2003 চনত। বড়োলেণ্ড অঞ্চলত কেইখন জিলা আছে? 4খন। এইটো প্ৰায় আহে, বড়োলেণ্ড অঞ্চলত কেইখন জিলা আছে। এতিয়া অলৰেডি তামোলপুৰ এইটো 5খন হৈ গ'ল বিটিআৰত, এতিয়া 5খন দিব লাগিব। হিউৱেন চাঙে কেতিয়া কামৰূপলৈ আহিছিল? 640 খ্ৰীষ্টাব্দতে হিউৱেন চাং কামৰূপলৈ আহিছিল। ৰাল্ফ ফিটছ কোন আছিল? পৰ্তুগীজ ভ্ৰমণকাৰী। ট্ৰেভেলছ এণ্ড এডভেঞ্চাৰ ইন দ্য প্ৰভিন্স অফ আছাম গ্ৰন্থৰ ৰচক কোন আছিল? এইটো জন বাটলাৰ। গ'ল্ড এণ্ড চিলভাৰ ৱাৰ অফ আছাম গ্ৰন্থৰ ৰচক কোন আছিল? হেনৰি কাৰ। এ ডিছক্ৰিপটিভ একাউণ্ট অফ আছাম গ্ৰন্থখন কোনে লিখিছিল? এইখন উইলিয়াম ৰবিনছন। টেপোগ্ৰাফি অফ আছাম গ্ৰন্থখন কোনে লিখিছিল? এইখন লিখিছিল জন এছ কচ। ষ্টেটিষ্টিকেল একাউণ্ট অফ আছাম গ্ৰন্থখন কোনে লিখিছিল? এইখন হ'ব উইলছন হাণ্টাৰ। প্ৰাক স্বাধীন অসমৰ
দ্বিসদনযুক্ত আইনসভাৰ উচ্চ সদন আৰু নিম্ন সদন সদস্যৰ সংখ্যা কিমান আছিল 22 আৰু ইফালে 108 তাৰপিছত 1937 চনৰ প্ৰথমখন বিধেয়কত বিধানসভাৰ অধ্যক্ষ হিচাপে কোনে মানে দায়িত্ব গ্ৰহণ কৰিছিল এইটো হ'ব বসন্ত কুমাৰ দাসে তাৰপিছতে আহিলে পঞ্চায়তী ৰাজ আইনৰ আধাৰত অসমৰ স্বায়ত্তশাসনৰ ব্যৱস্থা কেইটা ভাগত ভাগ কৰা হৈছিল তিনিটা ভাগত ভাগ কৰা হৈছিল অসমৰ চহৰ অঞ্চলৰ স্বায়ত্তশাসনৰ ব্যৱস্থা মতে তলত দিয়া কোনটো অশুদ্ধ জিলা পৰিষদ অসমৰ গাঁও পঞ্চায়তৰ স্বায়ত্তশাসন ব্যৱস্থাৰ মতে তলত দিয়া কোনটো শুদ্ধ নগৰ সমিতি বৰ্তমান অসমত কেইটা পৌৰসভা আছে কিমানটা আছে আপোনালোকে দেখিছে বুল কৰি থোৱা আছে এইটো মই দেখাই দিছো খ নম্বৰটো 84টা আছে দেখিছে আপোনালোকে এইটো খ নম্বৰটো 84টা আছে এইটো যেহেতু লোক মানে 2011 চনৰ সেন্সাছৰ অনুসৰি এতিয়া গুৱাহাটী পৌৰ নিগমৰ অধীনত কেইটা ৱাৰ্ড আছে 60টা ৱাৰ্ড আছে গুৱাহাটী পৌৰ নিগমৰ এতিয়া আজি মই আপোনালোকক 200টাহে মই আপোনালোকক আজি এই ভিডিঅ'টোৰ জৰিয়তে নিছো আৰু বাকি আমি 200ৰ পৰা আকৌ 500 লৈ আমি আকৌ নেক্সট মই ভিডিঅ'টোত আপোনালোকৰ মাজলৈ মই সাধাৰণ জ্ঞানখিনি লৈ আহিম গতিকে আজি এইটো চাওক এইখিনি আপোনালোকে নিশ্চয় বুজি পাইছে কোনটো আইনৰ অধীনত অসমৰ নগৰ সমিতিসমূহ গঠন কৰা হৈছিল কোনটো আইন অসমৰ পৌৰসভা আইন 1956 চনৰ যিখন আইন সেই আইনখনৰ জৰিয়তে নগৰ সমিতিসমূহ গঠন কৰা হৈছিল আৰু এইটো কোনটো আইনৰ অধীনত অসমৰ গাঁও পঞ্চায়তসমূহ গঠন কৰা হৈছিল এখানে অসম পঞ্চায়ত আইন 1996 চনত বৰ্তমান অসমত কেইখন গাঁও পঞ্চায়ত আছে 2201খন গাঁও পঞ্চায়ত আছে আৰু আপোনালোকক মই শেষৰটো দেখাই দিছো গাঁও পঞ্চায়তসমূহক কেইটা সমষ্টিত ভাগ কৰা হৈছে 10টা যেহেতু আমি যে কওঁ 1 নম্বৰ ৱাৰ্ড 2 নম্বৰ ৱাৰ্ড তেনেকৈ ৱাৰ্ড বা সমষ্টি বুলি কোৱা হৈছে গাঁও পঞ্চায়তসমূহক কেইটা সমষ্টিত ভাগ কৰা হৈছে 10টা সমষ্টিত গতিকে এইখিনি আছিল আজি আপোনালোকৰ মাজলৈ মই আনিলো এই সাধাৰণ জ্ঞানখিনি গতিকে এইখিনি আপোনালোকক যথেষ্টখিনি সহায় কৰিব মই প্ৰতিদিনে এনেকুৱা ভিডিঅ'বিলাক আপোনালোকৰ মাজলৈ লৈ আহিম আপোনালোকে ভিডিঅ'বিলাক স্ক্ৰীনশ্বট মাৰি আপোনালোকে ইয়াক নোটছবিলাক কৰি ল'ব গতিকে অসমৰ গোটেই ইতিহাস মই 600-500ৰ পৰা আকৌ আগবঢ়াই লৈ যাম আপোনালোকৰ মাজলৈ গতিকে আপোনালোকে যদি ভিডিঅ'লৈ প্ৰথম আহিছে চেনেললৈ সাবস্ক্ৰাইব কৰি দিব আৰু ইমানখিনিকে ক'লো আজিলৈ ধন্যবাদ